যোৱাবাৰ ভিডিঅ'টোত বহুতখিনি মৰম দিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আগলৈও এনেকৈ মৰম দি গৈ থাকিব। হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ আকৌ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মোৰ যদি ব্লগৰ নতুন এটা ভিডিঅ' লৈ আজি ভিডিঅ'টো মই এনেকৈ বিচনাৰ পৰা আৰম্ভ কৰিছোঁ। ত' মই বিচনাৰ পৰা আৰম্ভ কৰা এটা কাৰণ আছে। চ' আজি আছোঁ মই আপোনাৰ চিমলাত আছোঁ বুলি ক'ব বেয়া নহয়, চিমলাত আছোঁ। মেন মেড চিমলা, মানে আমি নিজে বনাই লোৱা এটা চিমলা হয়, চিমলা প্লেচত আছোঁ। চ' ইমানে ঠাণ্ডা ভাল লাগিছে, মজা লাগিছে। বহু দিনৰ পিছত আহি পিনি পাইছোঁহি। মানে বিশেষকৈ ক'বলৈ গ'লে এইটো কাৰণে মই চিমলা গৈছোঁ আপোনালোকক। কিয়নো চিমলা এইটো কাৰণে গৈছোঁ, এইটো চব AC এটা লগোৱা হৈ গ'ল। চ' এইটো AC লগাই দিলোঁ, আপোনাৰ ৱৰ্লপুলৰ AC হয়। চ' লগাই দিয়া হ'ল। চ' মজা ঠাণ্ডা দি আছে। চ' এইটো কাৰণে ইয়াতে বহি পিনি ধুনীয়াকৈ এনেকৈ শুই কথা পাতি আছোঁ আপোনালোকৰ লগত। চ' সেইটোৱে কথা বৰ বিশেষ একো নহয়। বিশেষকৈ ক'বলৈ গ'লে মেইন কথাটোতো মোৰ ঘৰ নহয়, মোৰ লগৰটোৰ ঘৰ হয়। লগৰটোৰ ঘৰত AC লগাইছে। চ' তাৰ মানে বহুত দিন কৈ আছিলে, ই মোক ল'ম কৈ আছিলে। তাৰ কাৰণে কথাও পাতিছিলোঁগৈ আমি গৈ পিনি, কিন্তু কিছুমান বস্তু মিলা নাছিলে। চ' সেইটো কাৰণে কেইদিনমান আগত ই গৈছিলে যোৰহাট। চ' যোৰহাট যোৱাৰ কাৰণে যোৰহাটত গৈ পিনি তাৰ পৰাই উঠাই লৈ আহিলে। চ' এতিয়া লগালে ঘৰত আনি পিনি, এতিয়া ঘৰটো বনি আছে আপোনাৰ চিমলা। চ' সেইটো কাৰণে এনজয় কৰিছোঁ আমি আহি পিনি আৰু বেলেগ একো ক'বলগীয়াতো নাই। আৰু বাকী কিছুমান বেলেগ বস্তু দেখাম এইটো ব্লগত। চ' আপোনালোকে লগত থাকিব আৰু ভালকৈ চাই গৈ থাকিব। মই যে কৈছিলোঁ আপোনালোকক ইয়াতে চিমলা হয় বুলি। চ' চিমলা কাৰণটো হৈছে এইটোৱে, মানে ৱৰ্লপুলৰ AC এটা লগোৱা হৈছিলে আপোনাৰ 1.5 টনৰ। চ' সেইটো তাৰ ষ্টেবিলাইজাৰ হয়। ষ্টেবিলাইজাৰত কি বস্তু ফাংচন হয়, কি হয়, এইখিনি বস্তু ইয়াত আছে আৰু বেলেগ একো দেখুৱাবলৈ নাই। ত' তেনেকৈ সেইটো এটা মেইন ACটো এইটো হয়। বাকীটো বাহিৰত লগোৱা আছে বক্সটো। আৰু মেইন ৰিম'টটো আপোনাৰ ৰিম'টটোত ফাংচনিং গোটেইখিনি বস্তু আছে। চুইং হওক, আপ ডাউন হওক, নৰ্মেল কমোৱা বহোৱা যি কৰিব লাগে গোটেইখিনি বস্তু আছে। টাৰ্ব বুষ্টাৰ লাগে, অটো টেক লাগে, অটো কৰি থ'ব পাৰে আপুনি। গোটেইখিনি বস্তু আছে। ফেন স্পীড লাগে, হেৰি স্পীড লাগে, যি বস্তু লাগে গোটেইখিনি বস্তু আপোনালোকে ইয়াত চব পাব ৰিম'টতে। ইয়াৰ পৰাই কণ্ট্ৰল কৰিব পাৰিব। দীঘল দি পিনি পৰি আছোঁ, এনেকৈ মজাকৈ দীঘল দি পৰি আছোঁ। দেখিছেনে কিমান মজা ঠাণ্ডা মানে ইমানেই মজা ঠাণ্ডা হৈ আছে ন। চ' ভাল লাগি যায় মনটো। চ' সেয়াই লগতে চাৰ্জিঙৰ কাৰণে চাৰ্জিং পৰ্ট ওচৰত লৈ লৈছোঁ। এইটো ৰিম'ট, AC ৰিম'ট। ইয়াত যি থাকিব লাগে গোটেইখিনি বস্তু ফাংচনছ আছে। বৰ বিশেষ নাজানো, কাৰণ ইমানো হেৰি নহয়। চ' সেইটো কাৰণে কি আছে কি নাই নাজানো। ইয়াত কি আছে ফাংচনবিলাক আপ ডাউন, মানে কমোৱা নমোৱা, আকৌ চুইং টুইং চব আছে চাগে ন। চ' সেয়াই চব আছে ইয়াতে। সেইখিনি ইয়াতে এইটো থৈ দিয়া কাম গোটেইখিনি কৰিব পাৰে। চ' এইটো ৰুম লগৰটোৰ, মোৰ এইটোৱে ৰুম। সেইটো লগৰ গেঞ্জি পিন্ধি বহি আছে। এইটো কি কৰি আছে সি নিজে নাজানে। কটাই পিনি এতিয়া বৰ্তমান আমাৰ ঘৰলৈ যাম। ঘৰলৈ গৈ কিনি ইয়াকো লৈ যাম লগতে। ঘৰত আজি অকলশৰীয়া, কোনো নাই। চ' আমাৰ ঘৰলৈকে লৈ যাম। ঘৰত গৈ পিনি তাতে খানা বনাম ধুনীয়াকৈ। খানা বনাই গৈ পিনি খাম, খাই বৈ এনজয় কৰিম, ফূৰ্তি কৰিম, চব কাম কৰিম। অ'কে, তাৰপৰা ওলাওঁ, চিমলাৰ পৰা ওলাই এতিয়া যাওঁ ঘৰলৈ। গ্লাছখন এইখনেই আমাৰ এনেকুৱা গ্লাছ। চ' সেইটো কাৰণে নিজে কৰিছোঁ ভিডিঅ'টো, একো উপায় নাই। চ' চিমলা বন্ধ কৰিলোঁ, চিমলাটো বন্ধ কৰি দিলোঁ। এতিয়া চিমলা উপায় নাই, চিমলা ৰাখি যাম। চ' সেইটো কাৰণে বন্ধ কৰিলোঁ। বন্ধ কৰি পিনি এতিয়া যাওঁ ঘৰলৈ। বাহিৰলৈ ওলাম, বাহিৰলৈ ওলালে গম পাম চিমলা আছোঁ। ইমান ঠাণ্ডাত আছিলোঁ, কিন্তু এতিয়া বাহিৰৰ গৰমটো অনুভৱ কৰিম কিমান কি হৈ আছে। চ' ব'লক ঘৰলৈ যাওঁ, খানাটো বনাওঁগৈ। খানা বনাই পিনি আকৌ ইয়ালৈকে আহিম চাগে, মই ঠিক নাই। ঘৰ আহিছিলোঁ, ইয়াত আপোনাৰ ডিম কাৰী বনালোঁ। ডিম কাৰী বনাই সেইফালে বনাই আছোঁ আপোনাৰ, মানে গাখীৰটো গৰম কৰি আছোঁ। বাকী এইবোৰ বনাই কৰি হৈ গ'ল চব। চ' এতিয়া খাব লাগে, বেছি টাইম নাই আৰু এইটো হৈ যাব। হোৱাৰ পিছত আমি খাব পাৰিম। কেনেকুৱা হৈছে নাজানো, ট্ৰাই এটা কৰিছোঁ। খালি পানীটো অকণমান বেছিকৈ দিলোঁ। চ' উপায় নাই, অকণমান ষ্টিমটো হাই কৰি পিনি ৰাখি থওঁ, তেতিয়া সোনকালে হৈ যাব। কিমান মজা সুন্দৰ পৰিৱেশ ন, দেখিবলৈ ভাল লাগে। এনেকৈ পথাৰবিলাক মানে সৰুতে যে আইতা ককাহঁতৰ লগত গৈ পিনি আমি হেৰি কৰিছিলোঁ, পথাৰত মাটি খেলিছিলোঁ, পানী খেলিছিলোঁ। এইবিলাক খেলা মানে দেখিলে মানে এইবোৰ দেখিলে মনত পৰি যায়। চ' ইমান ভাল লাগে নহয়, মনোমোহা এইবিলাক। চ' সেয়া পাৰ হৈ গৈ আছোঁ আমি আৰু।
এনেকৈ বেকা টেকা কৰি পিনি ভিডিঅ'টো কৰিলোঁ। কমাৰবন্ধা ষ্টেচন হয়তো, কমাৰবন্ধা ষ্টেচন এনেকৈ পাৰ হৈ গ'লোঁ। একদম ৰাতিপুৱা সময়ত খালী ইণ্টাৰচিটিখনত থাকে, চ' সেইটো কাৰণে উপায় নাই সেনেকেই। চ' সেইদিনাখন গ'লোঁ, টিকেট কাটিলোঁ, বাট খালি ট্ৰেইনত বহিবলৈ ছিট নাপালোঁ। চ' সেইটো কাৰণে কিনো কৰিম বোলো, বহি কি কৰিম, গোটেই মানে ভিতৰত থিয় হৈনো কি কৰিম। চ' সেইটো কাৰণে এডোখৰত দৰ্জাৰ ওচৰতে ৰ'লো আহি পিনি, সেইডোখৰতে মই ভিডিঅ' কৰিলোঁ। চ' যোৱাৰ ভিডিঅ' এটাকে বনাই লওঁ, তাতে এটা ব্লগ হৈ যাব। চ' সেয়াই তেনেকৈ সেইটো বুলি ভাবি এটা ব্লগ বনাই পেলালোঁ। চ' কেনেকৈ যাওঁ কি কৰোঁ, এখন ৰাতিপুৱা মৰ্ণিং ইণ্টাৰচিটি আহে আমাৰ সৰুপথাৰত, ইণ্টাৰচিটিখনতে উঠি ইণ্টাৰচিটিখনতে গ'লোঁ তিতাবৰলৈকে। তিতাবৰত নামি তেনেকৈ অফিচলৈ গুচি গ'লোঁগৈ। সেয়াই, বেলেগ একো নাই আৰু ক'বলগীয়া। বাকীখিনি বস্তু ব্লগত দেখি গৈ থাকিব। ট্ৰেইনখনৰ মাত শুনিলেই ভাল লাগে, হৰ্ণ মাতটো শুনিলে বেছি ভাল লাগে। আৰু চবফালে গ'ল চাবলৈ গ'লে অকল পথাৰ আৰু এখন বাগান দেখিছেনে, কিমান মজা এটা পৰিৱেশ। ইমান দেৰি ট্ৰেভেল কৰি আহি তিতাবৰ ষ্টেচন পালোঁহি। অপজিট ছাইডতো দেখাব নোৱাৰিম প্লেটফৰ্ম ছাইডটো, কিয়নো মই এইটো ছাইডে নামিম। চ' সেইটো কাৰণে মই এইটো ছাইডে ভিডিঅ' কৰিলোঁ। চ' সেয়া আহি পালোঁহি, সকলো ঠিকে থাকে। চ' আহি পাই গ'লোঁহি মই আপোনাৰ এই প্লেটফৰ্ম পালোঁ, ট্ৰেইনৰ পৰা নামিলোঁ। ট্ৰেইনৰ পৰা নামি পিনি জাষ্ট এতিয়া গৈ আছোঁ আপোনাৰ ডিউটি জেগালৈকে গৈ আছোঁ আৰু কামলৈকে যাওঁ। চ' প্লেটফৰ্মত মানে আপোনাৰ ইটো ছাইডে পাৰি নামিবৰ কাৰণে, প্লেটফৰ্ম ছাইডে নামিব পাৰি। বাট সেইফালে মই নমা নাই, কিয়নো মানে সেইফালে গ'লে আপোনাৰ অকণমান ঘূৰি পিনি আহিব লাগিব। চ' অপজিট ছাইডত নামিলে মানে কি হয় আপোনাৰ অকণমান শ্বৰ্টকাট হয়, অকণমান নহয় বহুতে শ্বৰ্টকাট হয়, ডাইৰেক্ট মই অফিচৰ ওচৰত ওলাব পাৰোঁ। চ' সেইটো কাৰণে মই এইফালে নামিলোঁ, এইফালে নামি পিনি খোজকাঢ়ি গৈ আছোঁ। অলপ এতিয়া খোজকাঢ়ি গৈ থাকোঁ। এইটো ৰাস্তাটো অকণমান বেয়া, বাট যি নহওক পাৰা যায় আৰু। খোজকাঢ়ি অকণমান আগুৱাই গৈ থাকোঁ, লগৰখিনিতো আহিলেই সেয়া। চ' ৰাস্তাটো দেখিছে নহয় কিমান বেয়া। চ' এয়া আপোনাৰ এইটো বাইক লৈ আহিব পাৰি, কিন্তু খোজকাঢ়ি পটককৈ অহা সম্ভৱ নহয়, মানে গোটেই পানী, অকল যেতিয়া তেতিয়া পানীয়ে হৈ থাকে ইয়াত। অকণমান বৰষুণ দিলেই ৰাস্তাটো পানী হৈ যায়। চ' বৰ দিগদাৰ হয়, উপায় নাই, কিনো কৰিব আৰু। চ' এইখন ট্ৰেইন ষ্টেচন, সেইটো তাতে আহিলোঁ সেইখনতে আহি কৰি এতিয়া খোজকাঢ়ি গৈ আছোঁ। ব'লক এতিয়া গৈ থাকোঁ। ট্ৰেইনৰ হৰণটো চাগে শুনিছেই, নামিছিলোঁহে, ট্ৰেইনো এৰিবলৈ হ'ল আপোনাৰ। এতিয়া আৰু আমিও পালোঁহি আহি পিনি, হেৰি লগাই থৈছে, আমিও পালোঁহি আৰু বেছি দূৰ নাই। চ' গৈ থাকোঁ ব'লক। আৰু এতিয়া গৈ পাই পিনি একো খাই অহা নাই, জাষ্ট চাহ একাপ খাইছিলোঁ, আকৌ চাহ একাপ খাব লাগিব। তিতাবৰ চাহ খাই বহুত ভাল লাগে। চ' সেইটো কাৰণে একাপ চাহ খাই ল'ম লগৰ ষ্টাফকেইজনৰ লগত মিলি পিনি। চ' ব'লক গৈ থাকোঁ। আহিছোঁ আপোনাৰ এনেকৈ বেগ দুটা লৈ দুফালে দুটা বেগ লৈ পিনি আহি আছোঁ ৰাতিপুৱা। তাৰপিছত আজি ঘৰলৈ যাম। চ' সেইটো কাৰণে এনেকৈ ওলাই কৰি আহিছোঁ। ৰাস্তা পূৰা ক্লিয়াৰ হৈ আছে, খোজকাঢ়ি আহিছোঁ। ভিডিঅ' চেক হ'ব পাৰে আপোনাৰ, ৰাস্তা পূৰা ক্লিয়াৰ, একো নাই। চ' তেনেকৈ গৈ থাকোঁ ব'লক। পাছফালে এখন টমটম আহি আছে, চ' সেইখনকে ধৰিব পাৰে যদি ধৰি লওঁ। সেইখনতে উঠি কিনি মই গৈ থাকোঁ। তাৰপিছত অফিচ যাম, অফিচ গৈ পিনি বাকীখিনি কাম কৰি মেলি আৰু ঘৰলৈ যাম, সকলোকে লগ পাম। আমি সন্ধিয়াকৈ মেলা চামগৈ আৰু এটা ব্লগ বনাই আছোঁ। চ' সেইটো আপোনাৰ বৰপথাৰত মেলা চলি আছে, সৰুপথাৰ বৰপথাৰ তাত মেলা চলি আছে। চ' মেলা ব্লগ এটা বনাই আছোঁ, আপোনালোকে সকলো দেখাই আছোঁ। বাটত আহোঁতে টমটম এখন পাইছিলোঁ, এইখনতে উঠিলোঁ। অফিচলৈ বুলি এইখনতে ওলাই মেলি আহি গ'লোঁ উঠি পিনি। এতিয়া এইবিলাক ৰাতিপুৱা মৰ্ণিং ভিউটো চব তিতাবৰৰ গোটেই খালী।